বিদ্যালয়ৰ হতাশাজনক ফলাফলৰ বিপৰীতে আশাৰ বতৰা কঢ়িয়াই আনিছে বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। উচ্চতৰ মাধ্যমিকৰ ফলাফলত বিজ্ঞান শাখাত 84.66% আৰু কলা শাখাত 80.61% উত্তীৰ্ণ হাৰেৰে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। যি ৰিজাল্ট যথেষ্ট ভাল। আমাৰ কলা বিভাগত হৈছে 80.61 আৰু বিজ্ঞান বিভাগত হৈছে 84.66। আমাৰ মানে পাৰদৰ্শিতা বহুত বেছি ছাত্ৰখিনিৰ, গতিকে আমি পিছুৱাই যোৱাৰ কথা নাহে আৰু। বিদ্যালয়খনত নাই উন্নত মানৰ আন্তঃগাঁথনি। এই দৃশ্য মন কৰক। জহি খহি যোৱা শ্ৰেণীকোঠা, ভঙা খিৰিকী, ভঙা ভেণ্টিলেশ্যন। শ্ৰেণীকোঠাত নাই এখনো ফেন। কেৱল সেয়াই নহয়, নাই পৰ্যাপ্ত শিক্ষক। বিদ্যালয়ত এতিয়াও খালী হৈ আছে বিভিন্ন বিষয়ৰ 11 গৰাকী শিক্ষকৰ পদ। নাই IT বিজ্ঞানাগাৰ। আমাৰ ছাত্ৰসকলৰ যিখিনি উন্নত ফলাফল সেইখিনিলৈ চাই চৰকাৰে নিশ্চয় আমাক শিক্ষকৰ ক্ষেত্ৰতেই হওক বা লগে লগে আমাৰ শ্ৰেণীকোঠা যিখিনি জহি খহি গৈছে, ভাঙি চিঙি গৈছে, সেইখিনিও নিশ্চয় মেৰামতি কৰি দিব চৰকাৰে। তাকে লৈ আমি আশা কৰি ৰৈ আছো। এনে বহু সমস্যাৰ মাজতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। বৰপেটাৰ এই বিদ্যালয়খনৰ এনে উন্নতমানৰ ফলাফলৰ পিছত শিক্ষা বিভাগে 11 শিক্ষকৰ খালী পদ পূৰণ তথা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবনে? চৰকাৰী বিদ্যালয়ৰ এনে দুৰ্বল আন্তঃগাঁথনিৰে কেনেদৰে ফেৰ মাৰিব পাৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে? নে এনেদৰেই চৰকাৰী বিদ্যালয়সমূহ ধ্বংসৰ গৰাখলৈ ঠেলি দি নিশেষ কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে? বৰপেটাৰ পৰা কেমেৰাত অন্ন তালুকদাৰৰ সৈতে নিৰঞ্জন দাস, নিউজ 18 অসম নৰ্থ ইষ্ট।